সো গাইস আজি আপোনালোকৰ লগত লৈ আহিছে এটা নতুন ৰেচিপি মানে আমি আমাৰ মাহিৰ পৰা বনোৱা শিকিছিলো ফাৰ্ষ্টতে আপোনালোকে পিয়াজ তাৰ জলকীয়া বিলাক কাটি কিনে লৈ লব দাইব মানে বইল কৰি লব তাৰ পিছত আপোনালোকে কি কৰিব এইটো আপুনি অলপ ভাজি লব তাৰ পিছত আপুনি জিৰাৰ গুড়া মৰিচৰ গুড়া আকৌ আপোনালোকে দিব পাৰে যি মছলা দিব খুজে আমি বেছি দিয়া নাই জিৰাৰ গুড়া মৰিচৰ গুড়া এইবিলাক দিছো দি কেনে ভাজিব তাৰপিছত অলপ ভাজা হোৱাৰ পিছত পিয়াজটো যেতিয়া বইল হৈ যাব পিয়াজটো যেতিয়া কি হৈ যাব ভালকে ভাজা হৈ যাব তেতিয়া আপোনালোকে অলপ পানী ঢালি দিব পানী ঢালি কেনে আপোনালোকে কণীটো দি দিব আৰু আঁচটো অলপ বঢ়াই দিব ধুনীয়াকে এটা কণীৰ ৰেচিপি খাব পাৰিব ইমান ধুনীয়া হয় নকম আৰু আমি এইটো মাহিৰ পৰা শিকিছিলো চাব পাৰে ইমান ধুনীয়া মাংস হৈছে কণীৰ চব্জি ইমান ধুনীয়াকে বনাইছো চাব পাৰে